मानसियानो जुदि सुखि नङाब्ला जों समाजखौ माखौ लानानै आवगायनो जों सोरखौ लानानै खामानि मावनो मानसिखौ सुखि खालामनांगोन बिटिसिआव बिभिन्न जाति जनगोष्ठीखौ माने सुखि खालामना लानो हानांगोन अब्लासो जों माने समाजा जौगागोन बे बाथ्राखौ दिनै बुंदों बिटिआरनि चिफ प्रमद बर' सारा आरो दिनैनि जेनोखि बिथाङा जे दिनै मोनसे प्रग्राम लादोंमोन मैयानिफ्राय फालिनानै बिटिआर एकर्ड डे फालिनायजों लोगोसेनो ओमफ्राय दिनै जे एमसिएलए फोरनि एमए इएम फोरनि क्वार्टार बेखेवदों दा बेहाय ओरैबायदि मोजां स्पिच लाखिदों प्रमद बर' सारा आं बिराद मोजां मोनदों थेंक इउ ओंखायनो बुंगोन आङो नोंथांमोना आं होनो थांगोनसै भिडिअखौ बिनि उनाव आङो एकदमबारे आं रायलायगोन नायगिरदों আজি যিখিনি আমি ডিপাৰ্টমেণ্টেল আৰু নন ডিপাৰ্টমেণ্টেল এৱাৰ্ড দিবলৈ বিচাৰিছো যে এই কাৰণে দিব বিচাৰিছো যে আপোনালোকৰ কাম কৰাটো আমি ৰিকগনিশ্যন দিয়াৰ লগতে আমি সকলোকে ইয়াতে এনকাৰেজ কৰিব বিচাৰিছো এটা ইনস্পিৰেশ্যন দিবলৈ বিচাৰিছো যে সবে ভাল কাম কৰক আজিৰ সমাজখন পাবৰ কাৰণে আমি সবে মিলি অলপ অলপকে সবে মানে কাম কৰাৰ কাৰণে এই ভাল সুন্দৰ সমাজখন আমি পাইছো ভিজন ডকুমেন্ট বনোৱা যি সকল আছে মই আমাৰ অফিচাৰ সকলক ধন্যবাদ জনাব লাগিব এই ভিজন ডকুমেন্টৰ দ্বাৰা আমি প্ৰত্যেকটো জনগোষ্ঠীৰ আশা আকাংক্ষা সমস্যা বিলাক গম পাই গলো এতিয়া মাৰ্চ মাহত আমি সৰকাৰৰ ভিজন ডকুমেন্ট উলাম আমাৰ সৰকাৰৰ কাউন্সিল সৰকাৰৰ ভাৰত সৰকাৰ অসম সৰকাৰৰ নিজৰ বাজেট আছে ডাঙৰ বাজেট সব কিছু আছে তেখেত সকলৰ প্লেনিং কমিশন আছে নীতি আয়োগ আছে তেখেত সকলে কৰিব আমি ক্ষুদ্ৰ সৰকাৰ কিন্তু ক্ষুদ্ৰ সৰকাৰ বুলি আমি আমাৰ মিশন আৰু ভিজন থাকিব নোৱাৰে এটো হ'ব নোৱাৰে দুখিয়া মানুহৰো এসপিৰেশন থাকে মহাজনৰো এসপিৰেশন থাকে গতিকে সৰুৰো থাকিব ডাঙৰৰো থাকিব আমাৰটো হয়তো অলপ সৰু হ'ব পাৰে কিন্তু সৰুটোকে যদি আপুনি ভালকে কৰে হিটোও ভাল হ'ব আজিৰ যুগটো নেনো টেকনলজিৰ যুগ হা নেনো টেকনলজিত সৰু সৰু বস্তুৱে বহুত কামত আহে গতিকে আমি আমাৰ ক্ষুদ্ৰ চিন্তাই সমাজখনৰ ডাঙৰ এটা ইম্পেক্ট আনিব পাৰে ভাৰতবৰ্ষত আজি কিমান ভাষা ভাষী আছে প্ৰায় 1700 ভাষা ভাষী লোক আছে এই 17টা ভাষা ভাষীৰ ভিতৰত মাত্ৰ 22টা ভাষাকে ৰিকগনাইজ মানে ভাৰত চৰকাৰে এই শিডিউলত অন্তৰ্ভুক্ত কৰিছে বাকি ভাষা ভাষী লোক বিলাকৰ কি হ'ব ইহতৰ সংস্কৃতি কি হ'ব ইহতেটো আমাৰ ভাৰতীয় মানুহ ইহতকো আমি জিয়াই থকাৰ এটা পৰিবেশ গঢ়িব লাগিব গতিকে ভাৰতৰ বেলেগক হক নহক ৰাষ্ট্ৰসংঘই যেনেকৈ কৈছে খেক মানুহজন যদি কোনবা এটা ভাষা জিয়াই আছে এই ভাষাটো জিয়াই ৰাখাৰ কাৰণে চেষ্টা কৰিব লাগিব গতিকে বিটিআৰত আমি সকলো জাতি জনগোষ্ঠীৰ ভাষা সংস্কৃতি যিমান পৰম্পৰা আছে জিয়াই ৰখাৰ কাৰণে আমি কাম কৰিম আৰু তাৰ কাৰণে বহুত কোটি কোটি টকা নালাগে এটা জনগোষ্ঠীয়ে বিচাৰিছে যে নিজৰ কিবা এটা ইম্পৰ্টেন্ট ডে আছে এই ডেটো মানে জাস্ট এটা ৰিকগনিশ্যন দিব লাগে ৰেষ্ট্ৰিক্টেড হলিডে কোনো টকা পইচা নালাগে অফিচাৰে জাস্ট এটা নোটিস উলাই দিব লাগে অমুক জনগোষ্ঠীৰ অমুক দিনটো মানে ৰেষ্ট্ৰিক্টেড হলিডে তাত অফিস আদালত একো বন্ধ নহয় কিন্তু হিটোৱে এটা ডাঙৰ ৰিকগনিশ্যন যেতিয়া ভিজন ডকুমেন্ট বনাই আছিল কিছুমান কমিউনিটি বিলাকৰ ইন্টেলেকচুৱেল প্ৰফেসৰ সকলক মাটি কথা পাতিছো সেই সময়ত মই দেখিছো এটা জনগোষ্ঠীৰ প্ৰফেসৰ এজনে আহিছে একদম ৰিয়েলি কান্দিছে হি মোৰ ওচৰত যে কান্দি প্লাই কৈছে যে স্যাৰ এই কামখিনি আমি 100 বছৰতো কৰিব নোৱাৰিলো হেতেন আজি যে আপোনালোকে এই কামখিনি কৰি দিলে ইয়াৰ কাৰণে আপোনালোকৰ ওচৰত চিৰকৃতজ্ঞ আজি গ্ৰুপ আহি আমাক লগ কৰিছে সেই কাৰণে মাৰ্চ মাহত আমাৰ বাজেটটো কমিউনিটি লাইনত আমি কিমান কাম কৰিব পাৰো আজি ভাৰতবৰ্ষত 47 লাখ কৰোৰৰ বাজেট ইয়াৰ ভিতৰত যদি আমি 50,000 কোটি যদি বাজেট কমিউনিটি লাইন কাৰণে খৰচ কৰো আমাৰ ইমান লছ নহয় বিটিচিত আমাৰ 800 কোটি টকা আহিব ইয়াৰ পৰা যদি আমি 50 কোটি টকা খৰচ কৰো বাকিখিনি ইনফ্ৰাষ্ট্ৰাকচাৰ স্কুল কলেজ ৰাস্তা পদলি কৰক কিন্তু যদি কমিউনিটি হ্যাপি নহয় মানুহে হ্যাপি নহয় ব্যক্তিয়ে হ্যাপি নহয় আমি কাক লৈ প্লাই আমি আগবাঢ়ি যাম আসলতে মানুহকে লাগে সো মানুহৰ যেটো হ্যাপিনেস এটো চাব লাগিব আৰু এই কথাটো শিকালে ভুটানে পৃথিৱীৰ ক্ষুদ্ৰ এখন দেশ ভুটান আজি তেখেত সকলে গ্ৰছ নেশনাল হ্যাপিনেস এটা প্ৰগ্ৰাম আৰম্ভ কৰিছিল মানুহখিনি কিমান শান্তিৰে থাকিব পাৰো আৰু আমি ভুটানৰে নাইবাৰ হয় গতিকে আমি ভুটানত যদি ভালকে থাকিব পাৰিছে আমাৰ ইয়াত কিয় থাকিব নোৱাৰে আমাৰ মানুহখিনিকো কৰিব লাগিব মই সকলোকে ধন্যবাদ জনাইছো ইয়াত মই বহুত কথাখিনি লিখিছিলো কিন্তু এই কথাবিলাক এটা কৈ মই নকলো নেশনাল ইন্টাৰনেশনাল বহুত প্ৰগ্ৰাম আমাৰ হৈ গৈছে নেশনাল ইন্টাৰনেশনাল মানুহ বহুত আৰম্ভ হৈছে বহুত বিষয়বিলাক আমাৰ তাত কাম চাবলৈ আহিবলৈ বিচাৰিছে কিন্তু এতিয়া আমি টিম স্পিৰিটত কাম কৰিব লাগিব মই আপোনালোকক অনুৰোধ কৰো পলিটিক্সত আমি ঘৰত যাই প্লাই কোনবা কাকবা ভোট মাৰিব পাৰে তাত ক'ব লগা নাই যেতিয়া অফিসত আহিব আপোনালোকে সৰকাৰি মানুহ
আৰু সেই সময়ত যাতে চৰকাৰীভাৱে কাম কৰে, চৰকাৰীভাৱে চিন্তা কৰে, মানুহজন কলা না বগা, ধৰ্ম কি, বৰ্ণ কি, ভাষা কি, এইটো কাকো সুধিব নালাগে। তেখেতক আমাৰ বিটিআৰ অঞ্চলৰ মানুহ হিচাপে তেখেতক ট্ৰিটমেণ্ট কৰিব লাগিব। আৰু কোনো এজন মানুহক যাতে কোনো বিষয়াসকলে নকয়। মোৰ তাত কোনোবা এজন মানুহ আহে কিবা পজিটিভ চিন্তা লৈ পেলাই, কিন্তু তাক যদি আপুনি বুলি কয়, সেই মানুহজন হতাশা হৈ যায়, আৰু তাক দ্বিতীয় মানুহ নাই যোনে তাক সহায় কৰিব। আজি শিক্ষিত যদি মানুহক কয়, ইয়াৰ এটা মাপ কাঠি, এই মানুহজন কিমান শিক্ষিত, এইটো জুখিবলৈ এটা মাপ কাঠিটো হৈছে হাউ ওৱান কেন কেয়াৰ আদাৰ্ছ, এজনে বেলেগক কিমান কেয়াৰ কৰে। শিক্ষিত মানুহে বেলেগক কেয়াৰ কৰিব পাৰিব লাগিব। যিমান কেয়াৰ কৰে ইমানেই শিক্ষিত বুলি জানিম। কিন্তু আমাৰ তাত আগতে কি আছিলে, শিক্ষিত মানুহবিলাক আইচলেটেড থাকে, এই ইহঁতৰ লগত কি থাকিম, অশিক্ষিত মানুহ বুলি কেনে। শিক্ষিত মানুহে সমাজৰ প্ৰব্লেমবিলাক জানে, আৰু যোনে জানে ই আগবাঢ়ি যাব লাগিব সমাজখনক সমস্যাৰ পৰা উদ্ধাৰ কৰিবৰ কাৰণে, ৰেস্কিউ কৰিবৰ কাৰণে। গতিকে কোনোবা এজন মানুহ আপোনাক আহি লগ কৰিছে, আপুনি ভাল পাব লাগে, ইয়েছ মোৰ তাত আহক, মই আপোনাক সহায় কৰিম। তেনেকুৱা মানুহ বহুত লগ পাইছো মই। আজি মোৰ জীৱনত মই কোনো ডাঙৰ মানুহ নহয়, কোনো ডাঙৰ নেতা নহয়, ভেৰি চিম্পল এটা সৰু ফেমিলিৰ পৰা অহা, কিন্তু ঈশ্বৰে ইমানখিনি মৰম কৰিছে, পৃথিৱীত বহুত ভাল ভাল মানুহ লগ পাইছো, যি মানুহবিলাকে কোনো দিন নেগেটিভ কথা শিকোৱা নাই, অনলি পজিটিভ কথা শিকাইছে। তো এই কাৰণে মই সকলোকে অনুৰোধ কৰোঁ যে আমাৰ ছেক্ৰেটাৰীতে হওক, যি ডিপাৰ্টমেণ্ট, যি ডিষ্ট্ৰিক্ট, যি জাগাতে হওক, যেতিয়া পাব্লিকে আহে তেখেতৰ লগত এটলিষ্ট আপুনি স্মাইলিং ফেচত কথা পাতে, আৰু নিজৰ দাদা বা ভাই, নিজৰ ভনী বা নিজৰ মা দেউতা অহা নিচিনাকে ব্যৱহাৰ কৰে, এই কথাখিনি আপুনি লক্ষ্য ৰাখিব। তেতিয়া মানে আধা প্ৰব্লেম মানুহৰ ছল্ভ হৈ যাব। তেখেতেও জানে যে তেখেতৰ ৰাস্তাটো আপুনি একদিনত বনাই দিব নোৱাৰে, তেখেতেও জানে যে তেখেতৰ সমস্যাটো আপুনি একদিনত সমাধান কৰিব নোৱাৰে। স্বাধীনতাৰ ৭৮ বছৰত আজিৰ পৰা ৫ বছৰ আগত যদি ৰাস্তা হোৱা নাই, ১০ বছৰ আগত ৰাস্তা হোৱা নাই, আজিও যদি আমাক ৪,০৮০ কোটি টকাৰ ৰাস্তা লাগে, তেনেহ'লে মানুহ গম পাইছে যে ৰাস্তাটো হয়, মোৰ ৰাস্তা লাগে, মই বিচাৰিছো, কিন্তু আজি নহয় কালি হ'ব, এই কথাটো লৈ আপোনাৰ ওচৰত আহিছে। আৰু এই কথাখিনি অলপ মাথা লগালে পাৰে। আমি যে 1700 স্কুল ৰিপেয়াৰিং কৰিলো, আগৰ দিনৰ হলে এই স্কুলটো নোৱাৰিলেহেঁতেন। কিয়? এখন স্কুল ৰিপেয়াৰিং কৰাত আমাক ৫ লাখ, ১০ লাখ, ২০ লাখ টকা বিচাৰে, কিন্তু স্কুলখন ৰিপেয়াৰিং হয় মাত্ৰ ৫০,০০০ টকাত। আৰু মানুহবিলাক বহুত ভাল। মই শিক্ষাগুৰুসকলে যেতিয়া এপ্লিকেশ্যন দিয়ে, মই সোধো কি হৈছে আপোনাৰ প্ৰব্লেমটো। আজিও এজনে সুধিলে, এই মই ইয়াৰ কাশীকোট্ৰাৰ পৰা আহিছো, যে তেখেতে কৈছে একদম ছাৰ আগতেও এপ্লিকেশ্যন দিছে, মোৰ নহল, কি হ'ব, মোৰ কি লাগে। তো তেখেতে ক'লে যে মোৰ স্কুলটো গোটেই টিংটো ফুটি গৈছে, টিংখিনি চেঞ্জ কৰিব লাগিব। ঠিক আছে, টিংটো চেঞ্জ কৰি দিম। আৰু কি? আৰু মোৰ তৰ্জা বেৰা আছিলে, বেৰাখিনিও চেঞ্জ কৰিব লাগে। তো তেখেতক ক'লো কিমান টকা লাগে আপুনি কওক। মোৰ নিজৰ হিচাপটো হৈ গৈছে, ৪ বছৰত মই অলপ যিখিনি লাগে অলপ আন্দাজ আহি গৈছে। তো তেখেতে কৈছে ২ লাখৰ পৰা ৩ লাখ লাগিব বুলি কেনে। মই তেখেতক কৈ আহিলো ৩ লাখ টকা দিম, আপোনাৰ স্কুলটো ভালকে বনাই লওক বুলি কেনে। এই কথাটোকে যদি কন্ট্ৰেক্টৰৰ হাতত পৰে, এই ৩ লাখটো হৈ যাব ৬ লাখ, কোনোবা ১০ লাখো কৰি দিব। আজি আমি সেইকাৰণে নিজৰ ডিপাৰ্টমেণ্টেল ইঞ্জিনিয়াৰ ব্যৱহাৰ কৰি স্কুলবিলাক চোৱাৰ কাৰণে ইমানখিনি কাম কৰি পাৰিছো। গতিকে প্ৰত্যেক ডিপাৰ্টমেণ্টে অলপ অলপ মাথা লগাওক যে আমি কেনেকৈ খুব এফেক্টিভলি কামখিনি কৰিম, কেনেকৈ সময়খিনি ব্যৱহাৰ কৰিম। আৰু অফিচবিলাকত যে আজিকালি এই কিবা কিবি লগাব লগা হৈছে, সোনকালে আহে সোনকালে যায়, এই কথাবিলাকো আৰু আজিলৈকে পাতিব লগা কথা হৈ থাকিব নালাগে। জাপানতো মানুহবিলাকে আৰু বেছি সময়হে বিচাৰে বোলে, ৮ ঘণ্টাৰ জাগাত তেখেতসকলে ১৬ ঘণ্টা বিচাৰে কাম কৰিবলৈ। আমাৰ ৮ ঘণ্টাটোকো দিব নিবিচাৰে। তেনেহ'লে সমস্যা কেনেকৈ সমাধান হ'ব? মই 15 দিন আগত দিল্লীত আছিলো, এজন অফিচাৰে মোক ক'লে যে प्रमोद जी बहुत ज्यादा टाइम नहीं है, 5 मिनट से पहले खत्म करना पड़ेगा ये काम, मैंने बात हम लोगों को। मुझे ठीक है 5 मिनट में बात करेंगे, 3 मिनट में भी हो सकता है। मैं कलो तेखेते ठीक আছে, কিন্তু মই কলো যে আপুনি যেটো কথা 5 মিনিটত শেষ কৰিব বিচাৰিছে, যোৱা 30 বছৰ মই কথাটো পাতি আহি আছো, কিন্তু ভাৰত চৰকাৰে সমাধান কৰি দিব পৰা নাই। যদি এজন আপোনাৰ নিচিনা নেতাই 5 মিনিট কৰি টাইম দিয়ে, বছৰত যদি মোক 4 বাৰ দিয়ে, আপুনি 20 মিনিট টাইম দিব। 20 মিনিট টাইমত আপুনি কথাখিনি শেষ কৰিব পাৰিব না নোৱাৰিব? 20 মিনিট বছৰত 20 মিনিট কৰি দিলে 30 বছৰত কিমান মিনিট মোৰ সমস্যাৰ কাৰণে দিছে। কিন্তু মই নিজে 30টা বছৰ এই সমস্যাতে লাগি আছো। মোৰ সময়খিনিওটো ইম্পৰ্টেন্ট আছে, আৰু ইয়াৰ সমাধান ৰাস্তা নাই নহয়, সমাধান ৰাস্তা আছে। কিন্তু আপুনি হিসাব কৰি আহিছে যে প্ৰমোদ বড়ো বুলি কোৱা মানুহৰ লগত মই 5 মিনিট কথা পাতিম। মেটাৰটো 5 মিনিটৰ নহয়, মেটাৰটো সমস্যা সমাধানৰ কাৰণে।
সমস্যাটো কেনেকৈ সমাধান হ'ব এনেকৈ দেশত বহুত সমস্যা আজি পেন্ডিং হৈ আছে যাৰ কাৰণে আমাৰ মাজত অলপ অশান্তি হৈ থাকে মই সকলোকে ধন্যবাদ জনালো আৰু অহাকালি আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া আহি আছে অহাকালি আমাৰ এমচিএলএ কোৱাৰ্টাৰ ওপেনিং হ'ব আৰু কোকৰাঝাৰৰ কাৰণে ভাল খবৰ বডলেণ্ডৰ কাৰণে অহাকালি আমাৰ যি দ্বিতীয় যিটো ইউনিভাৰ্চিটি হ'ব লগা আছিল কোকৰাঝাৰ ইউনিভাৰ্চিটি ইয়াৰো কালি আধাৰশিলা স্থাপন হ'ব ইয়াৰ লগতে 12টা বজাত আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই এটা পাব্লিক গেদাৰিং তেখেতে এড্ৰেছ কৰিব এইটো চৰকাৰী প্ৰগ্ৰাম হয় গতিকে মই সব বিষয়াসকলক আমাৰ কৰ্মচাৰীসকলক অনুৰোধ কৰিছো এই গোটেই প্ৰগ্ৰামত আপোনালোকে আহে সহযোগ কৰে আৰু ইয়াৰ পিছত আমি যিখিনি আমাৰ দৈনন্দিন কামবিলাক অফিচৰ অলপ আন্তৰিকতাৰে টিম স্পিৰিট নিজৰ মাজত মিলি জুলি কামবিলাক যাহাতে ভালকে কৰে মই হেতু অনুৰোধ কৰি মোৰ বক্তব্য সামৰিছো ধন্যবাদ So आं सेलुट खालामदों बिटिआरनि सि प्रमद बर'खौ मानोना जेब्लानाखि दुलाराय बर' फरायसा आफादनिफ्राय आफादगिरि जाबोदों बिनि सेन्टिमेन्ट बिनि आइडियल'जि बिनि माखासे एक्टिभिटिसखौ आं नायबोबाय थादों बिनि बाथ्रा रायलायनाय बिनि स्पिच बिनि मटिभेसन गासैखौबो नायबोनानै आं माने फल' खालामबाय थादों कि बिनि थारैनो मा बियो लिडार जाबाय हैनो हागोन ना हामारा दा आं गासैबो माबाफ्रावनो बिथां बिनि बुंनाय बिनि स्पिचखौ आङो मोजां मोनो आरो बिराद मोजां माने थुलुंगाथाव बिदिफोर बुङो आरो जेरै बुंदों आरो बिदिनो मावो दिनै बेखौ दिनै गोबां मानसिफ्रा गोबां मोजां मोनो प्रमद बर'खौ बिराद मोजां थुलुंगाव मोनो आरो ग्रेट लिडार हिसाबै बेखौ मानियो दिनै जायफोरनाखि सोरबा आइपिएस अफिसार जाबाय बिथांमोनाबो दिनै बै समाव जेरै मनज सासे मोनदोंमोन ना बेबो क'क्राझाराव साइन्स मिउजियामावहाय फैनाय समाव बिथाङाबो प्रमद बर'नि सायाव बाथ्राखौ बुंदों बिथांनि जेनाखि थांखि उद्देश्य लानायखौ बुंदों स' बिथाङा मोजां माने बाथ्राफोरखौ बुङो आरो समाजनि थाखाय बिथाङा सानो गावनि थाखायल' साना गावनिबो थाखाय साननांगोन समाजनि थाखाय साननांगोन नङा होमबा दिनै बेफोरबायदि बाथ्राफोरखौ मालाबा नोंथांमोना नुदोंमोन हारमा मलारि सार बुंनाय बेबायदि बाथ्राफोरखौ लानानै डेभेलपमेन्टनि बाथ्राफोरखौ लानानै स्टेप बाय स्टेप मावनानै बेफोरबायदि बाथ्राफोरखौ माने हारमा मलारि सारा बुंफेरदोंमोन नामा गैया मालाबा गैया स' बे आरो बाथ्रा स' आइ लाभ प्रमद बर' लं लिभ प्रमद बर' सार आं बिराद मोजां मोनदों नों दानि स्पेसखौ खोनासंनाय आं दा आसामावहाय टप 1 नुदों आं हेमेन्ट मामा आं सेकेन्डआव नुदों प्रमद बर' बे आरोखि थेंक इउ